সেইকাৰণে স্বাগতম ডিপু ব্লগছ এণ্ড কি খবৰ প্ৰকাশ কৰোঁ সকলোৰে খবৰ ভাল আৰু আজি হৈছে সৰস্বতী পূজা আৰু সেইকাৰণে মই ধুনীয়াকৈ বগা চাৰ্ট পিন্ধি ওলাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ হাইস্কুলৰ পৰা যাম কলেজলৈ আৰু এইপিনে চাওক চাইকেলে লৈ আহিছোঁ যিহেতু চাইকেলে আৰু বাইক চাইক নাই যেতিয়া চাইকেলে চলাব লাগিব পিনে চাইকেল ধুনীয়াকৈ লৈ আহিছোঁ চাইকেলখনকে লগত আহিছে ই আৰু ইয়াক চাওক ইয়াক ড্ৰেছ চাওক কি ধুনীয়া ড্ৰেছ পিন্ধি আহিছে পিনে ক'লা চোলা বগা পেণ্ট কিন্তু গাইছ মোৰ চাব পাৰে এখন কি পিন্ধি আহিছোঁ আৰু এইপিনে চাওক চেণ্ডেলেই পিন্ধি আহিছোঁ আৰু এইটো হয় ফাদাৰ চাৰ্ট পিন্ধি আহিছোঁ মানে কি মোৰ তেনেকুৱা বগা চাৰ্ট নাইকিয়া আৰু সৰস্বতী পূজা বুলি ক'লে কি মানে বগা বস্তুবিলাক ভাল লাগে সেইকাৰণে বগা চাৰ্টটোকে পিন্ধি আহিছোঁ আৰু এতিয়া ৰখি আছোঁ মানে লগৰ এটা আহিব এইবাৰ মানে কি আমাৰ প্ৰথম মানে কলেজত সৰস্বতী পূজা কিন্তু কলেজত পাতিছে নে নাই সেইটো কথা গম নাপাওঁ মানে এইচ ফাইনেল এক্সাম হৈ আছেতো সেইটো কাৰণে আৰু ব'লক যাওঁ এতিয়া একদম হাইস্কুললৈ ইয়াৰ কাৰণে ৰখি আছোঁ আৰু ইউ আহি পালেহি দিয়ক ব'লক এতিয়া একদম গৈ পেলাই আপোনাক স্কুললৈ যাওঁ স্কুলৰ পাছৰ পৰাহে কলেজলৈ যামগৈ চাগে যদি কলেজত পাতিছেহে তেতিয়া যামগৈ ব'লক আৰু ৰাতিপুৱাতে উঠি পেলাই ধুনীয়াকৈ গা পা ধুই কৰি পেলাই আমাৰ যোনখন হাইস্কুল আছে সেই হাইস্কুলত গৈ পেলাই মূৰ্তি উলিয়ালৈকে আৰু আপোনালোকে চাওক দিয়ক আৰু গাইছ মানে হাইস্কুলত আহি ছোৱালী দেখি পেলাই কোনো ভিতৰলৈ সোমাব পৰা নাই লগৰ তিনিটাও ৰখিহে আছে সোমাব পৰা নাইকিয়া মই সেইকাৰণে ৰখি আছোঁ আৰু অলপমান লাজ চাজ লাগিছেতো সেইটো কাৰণে আৰু এইখন হৈছে গেটখন চাওক শিঙীয়া বিশ্বম্বৰদেৱ হাইস্কুল আৰু এই সোপা চাওক চব ৰখি আছে এইখন আমাৰ হাইস্কুলখন আছে এইখনে আৰু এইখনৰ সিহঁতে অকণমান সেৱা চেৱা কৰি ল'লোঁ লৈ পেলাই এতিয়া যাওঁ বোলক অকণমান বাহিৰলৈ গৈ পেলাই আৰু গাছ ওলালোঁ দিয়ক হাইস্কুলৰ পৰা আৰু এতিয়া গৈ আছোঁ কলেজলৈ গোটেইকেইটা আৰু হাইস্কুলত অকণমান সেৱা চেৱা কৰিলোঁ আৰু এতিয়া গৈ আছোঁ কলেজলৈ আৰু এতিয়া যাওঁ বোলক একদম আৰু এইখনকেইটা আছে লগত আৰু এপিনে দুপেকেট ধূপ কিনি ল'লোঁ আৰু দুপেকেট ধূপেই হৈ যাব চাকি নজ্বলাওঁ বুলি ভাবিছোঁ দুপেকেট ধূপ জ্বলাম আৰু ই এপেকেট মই এপেকেট লৈ ল'লোঁ ধুনীয়াকৈ ব'লক এতিয়া চাকি গছ জ্বলাওঁগৈ আৰু বহুত জেগা ঘূৰি পেলাই এইখনতে দিলোঁহি দিয়ক চাকি দিলোঁ মানে চাকি জ্বলোৱা নাই কেৱল আৰু চাকি জ্বলোৱা নাইকিয়া দিয়ক ধূপ জ্বলালোঁ ধুনীয়াকৈ ধূপ চূপ ইয়াতে জ্বলাই কৰি দিলোঁ আৰু এতিয়া ইয়াত খীৰ খাওঁ খীৰ খাই কৰি লৈ পেলাই আকৌ যাম এতিয়া কলেজলৈ বাৰু ব'লক কলেজতনো পাতিছেনে নাইকিয়া তাকো দেখুৱামগৈ বাৰু এতিয়া ব'লক আৰু আমাৰ কেমেৰামেন আহিলোঁ দিয়ক আমাৰ কলেজলৈ আৰু এইপিনে চাওক ৰিলচ বনোৱাত পৰা ব্যস্ত হৈ আছে এইপিনে আমাৰ কেমেৰামেন আৰু এজন ৰিলচ বনাই আছে আৰু এতিয়া যাম দিয়ক কলেজলৈ আৰু এতিয়া কলেজলৈ এপাক গৈ আছোঁ আমি দুটাই যাম কেমেৰামেনক পাগল কৰি দিছেগৈ ফোন মাৰি আছে কোনোবাই দিয়ক স্কুলতে ফুড চুড লৈ ধুনীয়াকৈ গৈ আছোঁ আৰু এতিয়া মানে কি ভেলেণ্টাইন ডে' কাৰণে আৰু ই মানে গাৰ্লফ্ৰেণ্ডক লগ কৰিব যায় আৰু কলেজত এইচ এক্সাম হৈ থকাৰ কাৰণে কলেজত পতা নাইকিয়া মানে কি আৰু মানে সৰু সুৰাকৈ পাতিছে আৰু সেইকাৰণে নোসোমালোৱে দিয়ক কলেজত আৰু এতিয়া যাওঁগৈ আৰু ব'লক আহিলোঁ দিয়ক মৃত্যুঞ্জয় আৰু মৃত্যুঞ্জয় মানে মানুহৰ ইমান ভিৰ হৈছে আপোনালোকে দেখুৱাইছে মানুহৰ বহুত ভিৰ হৈছে আৰু চাওক এইপিনে চব একদম ল'ৰা ছোৱালী কলেজ বাদ দি স্কুল বাদ দি চব একদম মৃত্যুঞ্জয় মন্দিৰলৈ আহিছে চাব পাৰে এইপিনে গোটেই মৃত্যুঞ্জয় মন্দিৰ আৰু আহিলোঁ দিয়ক আমিও মৃত্যুঞ্জয় মন্দিৰ আৰু মৃত্যুঞ্জয় মন্দিৰ বহুত ভিৰ হৈ গৈছে আৰু স্কুল কলেজৰ মানে ল'ৰা ছোৱালী গোটেই ল'ৰা ছোৱালীখিনি মৃত্যুঞ্জয় মন্দিৰ আহিছে আৰু যোনখিনি ওচৰ আৰু চাওক মানুহ ইয়াৰ পৰা তালৈকে আছে আৰু এইপিনেতো গোটেই মানুহেখিনি আৰু আমিও আহিছোঁ দিয়ক সেইখিনি মানে সৰস্বতী পূজা এইপিনে ভেলেণ্টাইন ডে' সেইটো কাৰণে আৰু এইপিনে চাওক কিমান কাপোৰ ঘূৰি ফুৰিছে বাইকৰ পিছে কিমান কাপোৰ ঘূৰি ফুৰিছে চাওক পিনে আগতে বাইকত গোটেই কাপোৰ ঘূৰি ফুৰিছে আৰু ভেলেণ্টাইন ডে' যেতিয়া আৰু এতিয়া সেইটো কাৰণেতো আহিবই চব সৰস্বতী পূজাটো কিবা এটা নহয় কিবা এটা পৰে কাৰণ যোৱা বছৰ পৰিছে 26 জানুৱাৰী দিনাখন আজি আকৌ ভেলেণ্টাইন ডে' সৰস্বতী পূজা পৰিছে আকৌ ব্লেক ডে' আৰু আমি বাৰু ভেলেণ্টাইন ডে' মনত আমি সৰস্বতী পূজা বনাইছোঁ সেইটো কাৰণে অলপমান ফুৰিবলৈকে আহিছোঁ আৰু ই নাজানো ই কি কৰিছে চবেই সৰস্বতী পূজাই আমি এতিয়া আহিছিলোঁ দিয়ক এইপিনে ব্ৰহ্মপুৰ বইজ স্কুল হ'ব পাৰে নে গাৰ্লছ স্কুল নাজানো মুঠতে ছোৱালী ল'ৰা চব দেখিছোঁ আৰু এইপিনে চাওক গোটেই ছোৱালী ল'ৰা এইপিনে এখন স্কুলত আছেহি আৰু আমি এইপিনে অকণ ফুৰিবলৈ আহিলোঁ আৰু এইপিনে চাব পাৰে পূৰা পুচকা বেপাৰীৰ ওচৰত ছোৱালীৰ লাইন দেখিছেনে বাৰু মই আঁতৰ পৰা ৰৈ চাই আছোঁ আৰু সেইটো কাৰণে ময়ো ভাবিলোঁ পুচকা খাওঁ অলপমান আৰু পুচকা খাই কৰি এইপিনে আহি গ'লোঁ খিচিৰি খাবলৈ মেইন বস্তু মানে সৰস্বতী পূজাৰ একে মেইন বুলি ক'বলৈ গ'লে এইটোৱে আৰু দিয়ক খিচিৰিটো আৰু এইপিনে ইও বহি লৈছে আৰু ভকতৰ লগত খাবলগীয়া হৈছে বহুতেই দেৰি হৈ গ'লগৈ আমাৰ খোৱা
সৰস্বতী পূজা গ'ল দিয়ক আৰু ধুনীয়াকৈ ঘূৰিলোঁ পকৰিলোঁ আপোনালোকো দেখুৱালোঁ আৰু এইটোৱে আছিলে এটা নৰ্মেল ব্লগ আৰু ঘৰৰ কাৰণে এয়া চাওক প্ৰসাদৰ টোপোলা এটা লৈ আহিছোঁ ধুনীয়াকৈ ঘৰৰ কাৰণে আৰু এইটোৱে আছিলে এটা নৰ্মেল ব্লগ আপোনাক কেনেকুৱানো পালে চাই ভিডিঅ'টো কমেণ্ট কৰি জনাব এইটোৱে আছিলে ভিডিঅ'টো যদি গাইজ ভাল পালে আপোনালোকে চাই ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি কোনোবাই যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই